Hello guys, welcome to Munmi Lifestyle. আৰু বহুত বছৰৰ পিছত অহা নিচিনা লাগিছে কিন্তু মোৰ ব্লগ বনোৱা হোৱাই নাছিলে ভিডিঅ' আৰু আপোনালোকে সেইকাৰণে বেয়া নাপাব মই ভাবিছোঁ যে যিমান পাৰোঁ চেষ্টা কৰিম নিজৰ ফালৰ পৰা ভিডিঅ' বনাবলৈ ব্লগ বনাবলৈ আৰু আপোনালোকে এনেদৰে মৰম কৰি যাব আপোনালোকে জানো মোক মৰম কৰি গৈ আছে আৰু মোৰ বহুত বেছি সোনকালে ছাবস্ক্ৰাইবাৰ হৈ গৈছে আৰু আপোনালোকে এনেদৰে মৰম কৰি যাব আৰু মই যিখিনি কৰোঁ কি নকৰোঁ আপোনাক দেখাবলৈ চেষ্টা কৰিম আজি এতিয়া মই বজাৰলৈ ওলাই যাম আৰু বজাৰত গৈ পিনি মই ঘৰৰ বস্তু কিছুমান ল'বলগীয়া আছে কামখিনি কি কৰোঁ আপোনালোকক দেখাম যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি যাব আজি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি চ' গাইজ মই এতিয়া ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া ডাইৰেক্টলি গাড়ীত লৈ বজাৰখিনি কৰি আপোনাক দেখাই থাকিম চাই থাকিব আৰু এতিয়া মই মোৰ কিছুমান বস্তু ল'বলগীয়া আছে সেইখিনি ল'ম আপোনাক দেখাই থাকিম চ' গাইজ বহুত দিনৰ মূৰত আহিছোঁ আকৌ ব্লগ বনাইছোঁ ব্লগ বনোৱা হোৱাই নাছিলে আৰু ব্লগ নবনোৱাৰ কাৰণে মোৰ ৱাচিং আৱাৰ্ছবোৰ কমি গৈছে মই চোৱাই নাছিলোঁ চ' গতিকে মই আপোনালোকক নতুন নতুন মানে ঘৰৰ পৰাই ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম যি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এনেদৰে চাই যাব আৰু এতিয়া বৰ্তমান মই ঘৰৰ গলিটো ওলাই গ'লোঁ আৰু এতিয়া যাম আপোনালোকে চাই থাকিব মই দেখাই আছোঁ মই মিঠা মিঠা লেচু দেখিলোঁ লেচুকে লৈ লওঁ মই ঘৰৰ বজাৰখিনি কৰি পেলাই এম ডি ষ্ট'ৰত সোমালোঁ আৰু মই মোৰ খৰচৰ কাৰণে মই সদায় এম ডি ষ্ট'ৰতে সোমাওঁ আৰু গোটেইখিনি বস্তু যি লাগে আপুনি এম ডি ষ্ট'ৰতে পাই যাব সেইকাৰণে মই বস্তুবোৰ লৈ লওঁ তেতিয়ালৈকে আপোনালোকে চাই থাকিব যিবোৰ লাগে আপোনালোকৰ লাগতিয়ালবোৰ চব এম ডি ষ্ট'ৰতে পাই যাব সেইকাৰণে আহিব এম ডি ষ্ট'ৰ ভিজিট কৰিব যি লাগে আপোনালোকে চব বস্তু পাই যাব আৰু মই চব বস্তু ইয়াৰ পৰাই পাই যাওঁ সেইকাৰণে মোৰ কাৰণে ভাল ঠিক আছে প্ৰায় বস্তুখিনি লোৱা হ'ল পাচলি ল'লোঁ আৰু ঘৰৰ বস্তুবোৰ ল'লোঁ আৰু এতিয়া মাংস ল'ব আছে আৰু মাংস লৈ লওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই থাকিব আৰু এনেদৰে ভিডিঅ' বনাই থাকিম আৰু আপোনালোকে ভাল বেয়া হ'লেও চাব আৰু কাৰণ উপায় নাই ক'তো যাব পৰা নাই আৰু হাঁহৰ মাংস ওলমি আছে আৰু মই মোৰ মাংসৰ কাৰণে ৱেইট কৰি আছোঁ আৰু দেখিছে বন্ধ কৰিব বুলি মাংস ল'বলৈ ৰখি পোৱাগৈ নাই আৰু বহুত বেছি গৰম 11টা বজাত যিহেতু ক্ল'জ হৈ যায় গোটেইখিনি এতিয়া 10:55 হ'লেই আৰু বন্ধ কৰি চ' গাইজ বহুত ভাগৰ লাগি গৈছে গৰম উঠি গৈছে মাছখন পিনি মাংস ল'বলৈ ৰখিছিলোঁ চ' এতিয়া এচিটো দি অলপমান দেৰি ৰেষ্ট লৈছোঁ অকণমান দেৰি 5 মিনিট ৰখিছোঁ আৰু আকৌ মাস্কখন লগাই ল'ব লাগিব যিহেতু যোৱাৰ লগে লগে আৰু অলমষ্ট গোটেইখিনি ক্ল'জ হ'লেই আৰু দুটামান বস্তু ল'ব আছে সেইখিনি বস্তু লোৱাৰ পিছত হৈ যাব আৰু আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ এনেকৈ থুলমূলকৈ অলপকৈ চাব আৰু মোৰ ডেইলি লাইফটো আৰু যদি বেয়া পায় কমেণ্ট কৰি জনাই দিব আৰু ভাল পালেও কমেণ্ট কৰি জনাই দিব মোৰ ভাল লাগিব আৰু মোৰ এটা সাহসো বাঢ়িব আৰু চাই থাকিব এনেকৈ মই ইয়াৰ পৰা ওলাম এতিয়া মাস্কখন লগাই ল'ব লাগিব যিহেতু মাস্কখন লগাই লৈছোঁ আৰু চাই থাকিব এনেকৈ চ' মোৰ বহুত মাছৰ ডিম খাবলৈ মন গৈছে চ' পাওঁ নেকি মই বিচাৰোঁ মাছৰ ডিম গোটেইখিনি প্ৰায় বন্ধই হৈ গ'ল আৰু 11টা বাজি যিহেতু পাৰ হ'ল সেইকাৰণে বন্ধ হৈ গ'ল গোটেইখিনি আৰু মোৰ তেল ভৰাবলগীয়া আছে মই সেইকাৰণে এইটো চাইডে গৈ আছোঁ আৰু যদি মাছৰ ডিম পাওঁ কেনেবাকৈ মাছৰ ডিম মই ছোৱালীজনী চুলিখিনি কৰি দিব গ্ৰাফিক্স মিডিয়াটো সোমাব পাৰিলোঁ হয় অলপ সোনকালে আহাতেন চাওঁচোন দাদাজন আছে নেকি গ্ৰাফিক্স মিডিয়াৰ যদি আছে কিবা কণ্টেষ্ট এটা পাতিছিলে তাৰ কথা অকণমান সুধি যাম মই তেতিয়া ইউটিউবত দিব পাৰিম চেনেলত গ্ৰাফিক্স মিডিয়াৰ ভিতৰত নহ'লে কাইলৈ আহি মই অলপ বনাই যাম গ্ৰাফিক্স মিডিয়াত মোৰ এনেও ব্লগ বনোৱা হোৱাই নাই আৰু মানুহে চাব বিচাৰে যিহেতু হেলমেট চেলমেট গ্ৰাফিক্স মিডিয়াখন
মই গ্ৰাফিক্স মিডিয়াত সোমোৱা নাই গাইজ মই নেক্সট ব্লগত আপোনালোকক গ্ৰাফিক্স মিডিয়াৰ পৰা দেখাম আৰু গ্ৰাফিক্স মিডিয়াত আপোনালোকৰ কণ্টেষ্ট এটা পাতিছে হেলমেট আৰু শ্বুজ মেণ্ডেটৰী মই এতিয়া মাছৰ ডিম আছে নেকি চাই লওঁ যদি আছে লৈ যাম লেটছ সি পাওঁ নে নাপাওঁ ট্ৰাই টু ফাইণ্ড আধা কেজি নালাগে হেৰি দি দিয়ক ভগৱান মাংস লৈছোঁ আপুনি চাই লওক মই খাবলৈ মন গৈছে মানে খাওঁ সেইকাৰণেহে লৈছোঁ মাছৰ ডিম কিমান আছে এই ইমান নালাগে মোক কমাই গাইজ মোৰ চব বস্তু লোৱা হৈ গ'ল আৰু এতিয়া মই ঘৰ ফালে গৈ আছোঁ কাৰণ এতিয়া অলমষ্ট 12টা বাজিবলৈ আৰু 20 মিনিট আছে চিয়ে ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰাৰ নিচিনা হৈছে মানুহবোৰে সুধিছে ওলাই মেলি গৈছে নাই মই সঁচাকৈ যোৱা নাই চিৰিয়াছলি যোৱা নাই চ' মানে ফ'ল' কৰিছোঁ আৰু ৰুলছ এণ্ড ৰেগুলেশ্যন যেতিয়া আমি নিজে ভাল হৈ থাকিম তেতিয়া ফুৰিবলৈ পাৰিম নে কি কয় ৰাইজ চ' এয়াই আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ থুলমূলকৈ আজি লেচু কিনিলোঁ লেচু খামগৈ লেচু খোৱাই নাই এইটো বছৰত প্ৰথম খাম লেচু চ' গাইজ মই এতিয়া ঘৰেই পালোঁ আৰু মই এতিয়া বস্তুকেইটা নমাম শিকি লৈছোঁ আৰু আপোনালোকক গৈ আনবক্সিং কৰি দেখাই আছোঁ কি কি আনিলোঁ আজি চাই থাকিব চ' গাইজ মই এতিয়া আপোনালোকক দেখাম কি কি আনিলোঁ আৰু আগতে মই চেনিটাইজাৰ অলপ লগাই লৈছোঁ ভাবিব চ' চেনিটাইজাৰ লগাই ল'লোঁ আৰু এতিয়া মই আনবক্সিং কৰিম কি কি আনিলোঁ এয়া হৈছে মাংস এইটো হৈছে চিকেন দেন মাছৰ ডিম এয়া মাছৰ ডিম আনিলোঁ ইয়াত লেচু আছে আৰু তৰমুজ আছে দেন এইকেইটা পাচলি ইয়াত ঢেকীয়া শাক আছে আৰু বিলাহী বিন আৰু কোমোৰা এইকেইটা আছে আৰু মাৰ কাৰণে আনি দিছোঁ কেৰেলা মইতো বাৰু কেৰেলা খাই ভালেই পাওঁ ইমানো বেয়া নাপাওঁ বাট মাৰ কাৰণে আনিছোঁ এইটো কমলা আৰু ইয়াত কি কি আছে চাম এতিয়া ইয়াত আছে মেক্স 2 পেকেট আৰু দৈ মোৰ ফুৰ্তি এয়া ঘৰৰ বস্তু আছে বাকী আজি বজাৰ কৰিলোঁ ইমানেই লাগতিয়াল বস্তুবোৰ মানে আনিবলগীয়া হৈ থাকে সেইকাৰণে যাবলগীয়া হয় আৰু আজি আপোনালোকক দেখালোঁ কি কি কৰিলোঁ চাই থাকিব এনেকৈ আৰু আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি নাযাব আজি আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিলোঁ আৰু এনেদৰে চাই থাকিব বাই বাই জয় আই অসম বাই বাই